নমস্কাৰ, আপোনালোক নিশ্চয় কুশলেই আছে। আজি মই ড্ৰেগন ফ্ৰুইটৰ ওপৰত এটি ভিডিঅ' দিবলৈ ওলাইছোঁ। দক্ষিণ আমেৰিকাৰ স্থানীয় ফল তথা চীন দেশৰ লোককথাত প্ৰচলিত ড্ৰেগন নামৰ প্ৰাণীটোৰ নামেৰে এই ফলবিধৰ নাম ড্ৰেগন ফ্ৰুইট ৰখা হৈছে। পুষ্টি গুণেৰে ভৰপূৰ এই ফলবিধৰ ভিটামিন চি, ভিটামিন B1, B2, ফাইবাৰ, এণ্টিঅক্সিডেণ্ট, আইৰণ, ওমেগা-3 ফেটি এচিড পোৱা যায়। ৰোগ প্ৰতিৰোধ ক্ষমতাও এই ফলবিধৰ অতি বেছি। ডায়েবেটিছ, কেঞ্চাৰ, এনিমিয়া, হাই ব্লাড প্ৰেছাৰ, কিডনীৰ বিভিন্ন ৰোগ, কোষ্ঠকাঠিন্য আদিৰ বাবে এই ফলবিধৰ মহৌষধ হিচাপে প্ৰমাণিত হৈছে। বিশিষ্ট গুণাগুণৰ বাবে এই ফলবিধ আজি বিশ্বত বহুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। দীৰ্ঘজীৱী আৰু কষ্টসহিষ্ণু এই গছজোপাত এবাৰ ৰোপণ কৰিলে 25ৰ পৰা 30 বছৰলৈ ইয়াৰ ফল পাই থাকিব পাৰি। কেকটাছ জাতীয় উদ্ভিদ হোৱাৰ বাবে ইয়াৰ বেছি যত্নৰো প্ৰয়োজন নহয়। আপোনালোকেও এই 2টা বা 3টা পিলাৰত আপোনালোকৰ নিজৰ ঘৰখনত এই ড্ৰেগন খেতি কৰি ইয়াৰ পৰা ফচল উৎপাদন কৰি লাভ পাব পাৰে। আমাৰ নিবনুৱা যুৱক যুৱতীসকলেও ব্যৱসায়িক ভিত্তিত এই খেতিবিধ কৰি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে। যিহেতু এই ফলবিধৰ চাহিদা অনুপাতে ইয়াৰ উৎপাদন একেবাৰে নগণ্য আৰু ইয়াৰ বজাৰ মূল্য যথেষ্ট বেছি। এই ড্ৰেগন ফ্ৰুইটৰ খেতি জৈৱিক আৰু ৰাসায়নিক দুই ধৰণে কৰা হয়। আমাৰ ঘৰত আমি 6টা পিলাৰত এনেদৰে আমি ৰাসায়নিক আৰু জৈৱিক পদ্ধতিৰে খেতি কৰিছোঁ। তাৰে আমি ইয়াৰ 5টা পিলাৰত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰিছোঁ আৰু আগফালে থকা পিলাৰটো আমি ৰাসায়নিক পদ্ধতিৰে কৰিছোঁ। ৰাসায়নিক পদ্ধতিৰে কৰা খেতিখিনিৰ বিষয়ে মই পিছত আপোনালোকৰ সঁহাৰি পালে নিশ্চয় জনাম। আপোনালোকে দেখি থকা এই ড্ৰেগনৰ পুলিবোৰৰ কিছুমানৰ বয়স 8 মাহমান হৈছে আৰু ইয়াৰে কিছুমানৰ বয়স প্ৰায় এবছৰ হৈছে। আমাৰ এইবোৰৰ এবছৰ হৈছে আৰু এবছৰীয়া পুলিখিনি ইতিমধ্যে আমাৰ ফুল আহিছে। এয়া এবছৰীয়া পুলিত আমাৰ ফুল আহিছে। আপোনালোকেও পুলি কিনাৰ সময়ত কোনো বিশ্বাসযোগ্য নাৰ্চাৰীৰ পৰা উন্নত জাতৰ আৰু পৈণত পুলিহে ক্ৰয় কৰিব। তেতিয়াহ'লে এবছৰতেই ইয়াৰ পৰা ফল পাবলৈ সক্ষম হ'ব। এতিয়া আহোঁ আমি কেনেদৰে এই ড্ৰেগন খেতিখিনি কৰিছিলোঁ সেই বিষয়ে। ড্ৰেগন খেতি কৰিবলৈ লওঁতে আমি প্ৰথমতে এটা এনেকুৱা পকাৰ পিলাৰ লৈছোঁ। এই পকাৰ পিলাৰটো 7 ফুট উচ্চতাৰ আৰু ইয়াৰে আমি 2 ফুট আমি মাটিত পুতি দিছোঁ আৰু বাকী 5 ফুট এনেকৈ ওপৰত ওলাই আছে। আৰু আমি যিখিনি ঠাইত ড্ৰেগনৰ পুলিখিনি ৰোপণ কৰিবলৈ লৈছিলোঁ সেই ঠাইখিনিত 2 ফুট বহল, 2 ফুট দীঘল আৰু 2 ফুট দ একোটা গাঁত খান্দি লৈছিলোঁ। আৰু এই গাঁতটোত আগতে তৈয়াৰ কৰি থোৱা মাটিখিনি সাৰ মিশ্ৰিত মাটি আমি ইয়াতে ঠিক এই পকাৰ পিলাৰটো আনি ঠিক সমাজতে লৈ এই সাৰ মিশ্ৰিত মাটিখিনি ইয়াতে ভৰাই পেলাইছিলোঁ। তাৰ 2 দিন পিছত আমি এই পুলিবোৰ এই পিলাৰটোৰ চাৰিওকাষে এনেদৰে ৰুই দিছিলোঁ।
এয়া আমি এনেদৰে পিলাৰটোৰ চাৰিওকাষে ৰুই দিছিলোঁ। আৰু যেতিয়া গছজোপাই বাঢ়িবলৈ লৈছিল তেতিয়া আমি গছজোপাই যাতে পিলাৰটোত ধৰি যাব পাৰে সেইবাবে আমি এনেকৈ ৰছী বান্ধি বান্ধি গৈছিলোঁ। আৰু গছজোপাই পিলাৰটোৰ মূৰ পাওঁতে আমি এই ৰিংটো ইয়াতে পিলাৰটোৰ মূৰত লগাই দিছিলোঁ। আপোনালোকে এনেকুৱা ৰিং নিদি এই পোষ্টটো বনাওঁতেই ইয়াতে বিমত থকা লো 4ডাল বা 3ডাল দীঘলকৈ ৰাখি পিছলৈ আপোনালোকে এই লোকেইডাল ভাঁজ কৰি দিব পাৰে আৰু বেকা কৰি দি ইয়াতে পুৰণা মটৰচাইকেলৰ টায়াৰ বান্ধি দিলে একোটা ৰিং হৈ পৰিব আৰু আপোনালোকৰ তেতিয়া খৰচ যথেষ্টখিনি কমতে হ'ব। 700 মান টকাতে এটা পিলাৰ আৰু ৰিং গোটেইখিনি হৈ যায়। আৰু এই ড্ৰেগনৰ গছবোৰত বিশেষ তেনেকুৱা কোনো ৰোগ নাথাকে, কিন্তু মাজে মাজে ইয়াত কাণ্ড পচা আৰু গুৰি পচা ৰোগ দেখা যায়। ইয়াৰ বাবে আমি নিম অইলৰ লগত ৰেডিমল গোল্ড বা চাহ ভেঁকুৰনাশক পানীত গুলি স্প্ৰে কৰি থাকোঁ। আৰু ড্ৰেগন ফ্ৰুট ৰোৱা এই গছৰ ভেটিটো সাধাৰণতে ওখ হ'ব লাগে, ইয়াত পানী জমা হ'ব নালাগে। এইবাৰ আহিছোঁ আমি সাৰ মিশ্ৰিত মাটিখিনি আমি কেনেদৰে তৈয়াৰ কৰিছিলোঁ সেই বিষয়ে। আমি এই সাৰ মিশ্ৰিত মাটিখিনি প্ৰথমতে ইয়াতে 40% সাধাৰণ মাটি, 40% নৈ পলসুৱা মাটি আৰু 20% বালি লৈছিলোঁ। যিহেতু এই গছবিধে বালি মাটিহে পচন্দ কৰে সেইবাবে আমি বালি লৈছিলোঁ। আৰু ইয়াতে আমি সাৰ হিচাপে কেঁচু সাৰ 5 কেজি দিছিলোঁ আৰু ইয়াত নিমখলি হয় 50 গ্ৰাম আৰু 2 চামুচ আমি চাহ ভেঁকুৰনাশক ইয়াতে প্ৰয়োগ কৰিছিলোঁ। ভালদৰে এই গোটেইখিনি বস্তু মিলাই লৈ আমি তাতে আৰু আমাৰ কিছুমান ঘৰুৱা পেলনীয়া সামগ্ৰীও দিছিলোঁ এই মিশ্ৰণটোত, যেনে কলৰ বাকলি শুকুৱাই সেইখিনি গুড়ি কৰি লৈ ইয়াত আমি মিলাই দিছিলোঁ। ইয়াতে কণীৰ বাকলিও আমি গুড়ি কৰি দিছিলোঁ, কণীৰ বাকলি আমি 2 কাপ দিছিলোঁ। আৰু ইয়াত আমি নহৰু পিঁয়াজৰ বাকলিও ইয়াতে আমি দিছিলোঁ। এই বস্তুখিনি দিয়াৰ বাবে ইয়াৰ গছজোপাৰ প্ৰয়োজনীয় উপাদান যেনে পটাছিয়াম, মেংগানিজ, বৰণ, জিংক, কেলছিয়াম আৰু ছালফাৰ এই অতিকে প্ৰয়োজনীয় এই উপাদানবোৰ গছজোপাই লাভ কৰিব পাৰিছে। এনেদৰে আমি ড্ৰেগনৰ খেতি কৰি আজি এনেকুৱা এটা পৰ্যায় পাইছোঁ আহি। আপোনালোকেও এই গছবিধৰ খেতি কৰি চাব পাৰে। মই এই ড্ৰেগন ফ্ৰুটৰ ফুল আৰু ফলৰ বিষয়ে আৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে আজি এই ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আপোনালোকৰ কমেণ্টবোৰে মোক নতুন নতুন ভিডিঅ' দিবলৈ যথেষ্ট অনুপ্ৰেৰণা যোগায়। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।